হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৰে ভাল, মোৰো পিছে ভাল। মই এটা লং ভিডিঅ' লৈ আহিছোঁ। মই যোৱাকালি গৈছিলোঁ নলবাৰীত, আৰু নলবাৰীত কিয় গৈছিলোঁ সেইটো মই আপোনালোকক ক'ম। নলবাৰীত মোৰ কোন আছে সেইটোও ক'ম, আৰু ভাবিলোঁ নলবাৰীত মই লং ভিডিঅ' সেনেকৈ নিদিওঁ, কেতিয়াবা শ্বৰ্ট ভিডিঅ' দিওঁ, এনেই লং ভিডিঅ' নিদিওঁ। আজি ভাবিলোঁ যাতে দিনটো আছোঁ লং ভিডিঅ' এটা দি দিওঁ। আৰু নলবাৰীত গৈ আছোঁ। নলবাৰীত মোৰ কোন আছে, কিয় গৈছোঁ আৰু কি কামত গৈছোঁ মই কৈ আছোঁ। এতিয়া আহি আমি এতিয়া প্ৰণিতাৰ কাষৰ এখন হোটেলত সোমালোঁ। প্ৰণিতাত আমি সোমোৱা নাই, কিন্তু মোৰ মানে এটা ঘৰত ডাঙৰ কাম আছে, সেইকাৰণে দেৰিও হৈছে। প্ৰণিতাত সোমোৱা নহ'ল। কাষৰ হোটেল এখনতে সোমাই অকণমান কিবা বস্তু লওঁ আৰু। এতিয়া হোটেলত সোমাই চাওঁ, এয়া মিঠাই লোৱা নাই। মিঠাই অলপ চালোঁ, নাই, ভাল লগা নাই। আৰু ভাল লগা নাই মানে মিঠাই লোৱা নাই কি কাৰণ মোৰ আব্বাই মিঠাই খাব নোৱাৰে, সেইকাৰণে লোৱা নাই। আৰু মই গৈ আছোঁ নলবাৰীত মোৰ আব্বা আম্মাৰ ঘৰত, আৰু আব্বাৰ ডায়েবেটিছ আছে, সেইকাৰণে মিঠাইটো লোৱা নাই। এনেই কিবা এটা বস্তু ল'লোঁ আৰু খোৱা বস্তু। আৰু এইপিনে ছোৱালীটোকো দিলোঁ খোৱা বস্তু কিনি, গাড়ীতে হ'লেও হোটেলত যিহেতু আমি আৰু সোমোৱা নাই ভিতৰত, কাৰণ মোৰ দেৰিও হৈছে আৰু মোক থৈ মানুহজনে ঘৰত আহিব আকৌ, সেইকাৰণে জল্দি গ'লোঁ আৰু নলবাৰীত হ'ল মোৰ আব্বা আম্মাৰ ঘৰ। আৰু মোৰ নলবাৰীৰ কোনখিনি ঠাইত ঘৰ আপোনালোক কৈছোঁ যে গণেশ মন্দিৰৰ পৰা গৈ ফকীৰতলা বুলি কয়, ফকীৰতলাত মোৰ ঘৰ। আৰু মই বিয়া হৈছোঁ নলবাৰী মেডিকেল কলেজৰ ওচৰত। এয়া মই গৈ আছোঁ। ধুনীয়া লাগিছে ন গণেশ মন্দিৰৰ এই ছাইডটো, আজি ধুনীয়া বনাইছে। আৰু নলবাৰী বুলি ক'লে নিজৰে কিবা এটা ভাল লাগে, যে নলবাৰীত ঘৰ বুলি ক'লে নিজৰে ভাল লাগে। আৰু এয়া গৈ মই পালোঁ নলবাৰী, আমাৰ জেলখনৰ পিছপিনে মোৰ ঘৰ। আৰু এটা কথা হ'ল যে জেলখনৰ পিছপিনে যিটো ৰাস্তা আছে আমাৰ, সেই ৰাস্তাটো কিন্তু বৰষুণ দিলে প্ৰায় বহুত বেয়া হয়, ল'ৰা ছোৱালী কলেজত যাব নোৱাৰে, তাৰমানে বহুত পানী হয়। কিন্তু চৰকাৰৰ ফালৰ পৰা সেই ৰাস্তাটো ভাল কৰি দিয়া নাই। এইটো অলপ গুৰুত্ব দিব লাগে, চৰকাৰে চাব লাগে, কাৰণ তাতে বহুত ল'ৰা ছোৱালী যে কলেজ স্কুলত যোৱা, সিহঁতৰ বহুত ক্ষতি হয়, সেইকাৰণে চাব লাগে। আৰু আমাৰ সেইখিনি গোটেইখিনি লগ লাগি ৰাস্তাটো অলপ ভাল কৰিছে, কৰিলেও তাৰমানে সিমান এটা ভাল হোৱা নাই, আৰু পানী হয়, সেই পানী খচি যাব লাগে। সেইকাৰণে চৰকাৰে ৰাস্তাটো এবাৰ চাব লাগে, চৰকাৰে ভাল কৰিব লাগে যে কেনেকুৱা কি হৈছে। যিহেতু নলবাৰী জেলখানাখনৰ ওচৰতে নলবাৰী জেলখানাখন আছে, সেই ৰাস্তাটো অলপ চাব লাগে, অলপ গুৰুত্ব দিব লাগে। আৰু আহিয়ে পূৰা খোৱাত ব্যস্ত হৈ গৈছোঁ, কাপোৰ চাপোৰ চেঞ্জ কৰি পূৰা খোৱা লৈছোঁ, চিনি লৈছোঁ, আৰু ব্ৰইলাৰ মাংস লৈছোঁ। ব্ৰইলাৰ মাংস মই এপিচে লৈছোঁ, কাৰণ মই ব্ৰইলাৰ মাংস বেছি নাখাওঁ, মোৰ অসুখ হৈছে, সেইকাৰণে এপিচ খালোঁ। ঘৰত সেনেকৈ নাখাওঁৱেই, কিন্তু মাহঁতৰ ঘৰত যোৱাৰ কাৰণে আৰু খালোঁ। আৰু বেলেগৰ হাতৰ বস্তু খাই বেছি সোৱাদ না, নিজে বনাই কিমান খাম। আৰু জানেইতো মাকৰ ঘৰত গ'লে ন সকলোৰে এনেকুৱা হয়নে যে কি খাওঁ। এয়া চিনি খাই উঠি আৰু চাহ খালোঁ। সেই আমাৰ এইটো গুণগুণ বৌৰ ছোৱালী। আৰু এইপিনে বৌ বনাই আছে দুপৰীয়াৰ ভাত, এয়া দেখিছেনে। এতিয়া দুপৰীয়াৰ ভাতটো খাম, আৰু মানে খোৱাই কথা, আৰু মাকৰ ঘৰত আহিলে খোৱাই কথা, খালি খায়ে থাকা। আৰু এয়া লৈছোঁ দুপৰীয়াৰ সময়ত দৈ খাব। এয়া ঘৰৰ দৈ, পূৰা স্পেচিয়েল দৈটো ঘৰতে বনাই, গৰু আছে, সেই গৰুৰ গাখীৰৰ দৈ বনাই, ধুনীয়া দৈ হয়, বিক্ৰীও কৰে মানুহে, অৰ্ডাৰ দিলে সেইমতে বনাই থৈ আৰু মানুহে লৈ যায়। এতিয়ালৈকে বেয়া অহা নাই, ধুনীয়া। যোনে এবাৰ নিয়ে আৰু পিছত তাৰমানে অৰ্ডাৰ দি থৈ যায়, আৰু ঘৰৰে দৈ। আৰু মই গ'লে দৈখিনি খাম, তাৰমানে দৈটো প্ৰিয় আৰু ঘৰৰ। আৰু এইপিনে গৰুৰ এই পানী থোৱা আব্বাই বনাইছে, এনেকৈ পানী ঘাঁহ দিয়া, আৰু এইপিনে গৰুক এনেকৈ দানা পানী দি থৈছে। এইপিনে ফেন দি থৈ দিছে, যাতে গৰুকেইটাই গৰম নাপায়, আৰু ধুনীয়াকৈ গলিটো তাৰমানে চাফা কৰি থৈ দিছে, মটৰেদি পানী দি ধুই পখালি ধুনীয়াকৈ চাফা কৰি থৈ দিছে, দেখিছেনে গৰুকেইটা। আৰু এইপিনে লৈছোঁ দুপৰীয়াৰ ভাত। মই মাংস বেছি লোৱা নাই, কৈছোঁৱে মই মাংস বেছি নাখাওঁ। পুঁই শাক লৈছোঁ, তাৰপৰা ভাতকেৰেলা, দালি আৰু মাছৰ চাটনি, আৰু মাংস অলপ লৈছোঁ, ওলোৱা নহয়। এতিয়া পূৰা খোৱাহে মেইন, তাৰমানে খোৱাই, তাৰমানে মাকৰ ঘৰত গ'লে খোৱাই মেইন। নিজে বনাই খাওঁ যিহেতু সদায়, আৰু আজি বেলেগৰ হাতৰ বস্তু। আৰু মোৰ এই থপৰাটো দেখিছেনে, খোৱাৰ হেৰিত তাৰমানে থপৰাৰ কথা পাহৰিয়ে গৈছিলোঁ, থপৰাটো কি হৈছে। কোনো বেয়াকৈ কমেণ্ট নিদিব দিয়ক এই থপৰাটো চাই কিনে। সেইখিনি পূৰা খোৱাত লাগি আছোঁ, পূৰা খাই আছোঁ।
আৰু এইপিনে গধূলি বৌ কাটিলে তৰমুজ। তাৰপৰা মই ক'লোঁ যে ফ্ৰিজত অলপ সময় থৈ দিওঁ, তাৰপিছত খাম। তৰমুজটো মানে কাটি এনেদৰে ফ্ৰিজত থৈ খালে বেলেগ এটা সোৱাদ লাগে, তাৰমানে ভাল লাগে আৰু। এইপিনে গধূলি মায়েক জীয়েক পূৰা তৰমুজ খোৱাত লাগি গৈছোঁ আৰু এনেকৈ খাইছোঁ যে কোনোবা আমাৰ হাতৰ পৰা তৰমুজটো কাঢ়িহে লৈ যাব। আৰু মোৰ ভিডিঅ'বোৰ ভিউজ আহে গোটেই নোহোৱাও নহয়, কিন্তু ভিডিঅ'বোৰ লাইক কমেণ্ট কোনো নকৰে আৰু চেনেলটো ছাবস্ক্ৰাইব খুব প্ৰায় কম ভাগে ছাবস্ক্ৰাইব কৰে। মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগে কমেণ্ট কৰিব, মই আৰু এটা ভিডিঅ' দিম।